কি কথা মানে বাপেৰে তোৰ কাৰণে দোকান এখন ঠিক কৰিবলৈ গৈছে দোকান মই তো চিন্তা কলি তহঁতক দনাম বুলি কৈছিলো মোক নুহুদাকে তহঁতি এইবিলাক কিয় কলিব লাগে চা বাবা তই কিবা এটা কৰিব লাগিব তই যদি দোকান এখন দি 2 পইচা ইনকাম কৰ তেনেহলে বাপেৰক আৰু মোক পইচা নুখুজিলেও হয় কিন্তু কি দোকান ঠিক কলিথে মই কিন্তু ডিটি দোকান নিদু দেই মই ভাল হেবিথাহে দোকান দিম বাপেৰে প্ৰথমে পাণ দোকান এখনকে আৰম্ভ কৰিব দিছে তাৰ পাছত লাগিলে ভাল গেলামালৰ দোকান এখনকে দি দিব দেচোন কি মই মানে এতিয়া পাণ দোকান দিব লাগিব এতিয়া দুটামান মটনাও টিপ লৈ বহি গোটেই দিনটো মাখি মালি থাকিব লাগিব চা বাবা সৰুৰ পৰাহে ডাঙৰ মানুহ হয় ধৈৰ্য ধৰিলে এদিন তই ভাল বিজনেছমেন হ'ব পাৰিবি দেতুন কি হয় বা ঠাই লওঁ দোকান দিম বালো এতিয়া মোক 500 টকা এটা দেতুন মোৰ বহুত ডাঙৰ কাম এটা আছে তোক কিয় সদায় সদায় পইচা লাগে মোৰ হাতত আজি পইচা নাই আছে দে না মা দে না প্লিজ ৰাম তোৰ পৰা আৰু উপায় নাইকিয়া হৈছে যা গডেছৰ ভিতৰত 500 টকা এটা আছে তাকে লৈ যা মা তই ইমান ভাল খাওঁ তোমাৰ এটা খাৱা হ'ব ইমান তেল মাৰিব নালাগে এটা কথা তোক যে পইচা দিছো বাপেৰক নকবি আহি নহলে কলিজা খাব হ'ব দে মই যাওঁ যা কি যে হ'ব নহয় এই ল'ৰাটোৰ লগত ঐ ৰহিলা আজি মই পথাৰত ধান চাব যাওঁতে মই পিলিঙাক লগ পাইছিলো নহয় কি পিলিঙাক লগ পাইছিলি কি কৈছেনো সি কি ক'লে মানে আজি বোলে পাছবেলা আমাৰ ঘৰত আহিব আৰু তোক বোলে কিবা গিফ্ট দিব গিফ্ট নালাগে নেকি ভিনি বাপেকে গম পালে মস্ত ডাঙৰ কাজিয়া খানে হ'ব ধেইতেৰে সি মনে মনে আহিব নহয় একদম চোৰৰ নিচিনা মনে মনে আহিব পিলিঙা বোলে তোক শাৰী এখন প্ৰেজেণ্ট দিব ভিনি ইমান ভাল আমাৰ মনৰ কথা ইমান ভালকে বুজি পা মই বুজি পাওঁ আৰু একদম বাহিৰেহে বুজি নাপায় গতিকে তই ডাঙৰ বাৰীৰ পৰা সাৱধান থাকবি হ'ব দে ভিনি ভিনি মই পিলিঙাক বহুত ভাল পাওঁ জানা না মই জানো কিন্তু মহাজনে যদি আৰু মোৰ ঘৰত দম দিব আহে কিন্তু তই পিলিঙা পুৰা বাদ দিব লাগিব আৰু মই তাক বাদ দিব নোৱাৰোৱে ভিনি কি বাদ দিব নোৱাৰা তাৰমানে তই ভিনি তই ভাবা তুৱে কি হ'ব ৰহিলা তোৰ লগত ক'বই নোৱাৰো ইয়েছ বৰ্তা এখন মোৰে দোকান হয় আচলতে ক'বলৈ গ'লে অলপ লেভেল মানে ফিতাহী মৰাৰ দৰে হয় দিয়কচোন কিন্তু মোৰ চাৰিওফালে দোকানৰ বিজনেছ আছে ৰবা এই চাৰিওফালে মানে চাৰিওফালে মানে মোৰ নাই ক'ত চাওক মংগলদৈ নলবাৰী বৰপেটা ওদালগুৰি চিৰাং মেঘালয় শ্বিলং মানে মোৰ মানে নিজৰে মনত নাই চাৰিওপিনে কিবাকৈ মেনেজ কৰি চলি আছো বাপৰে ইমান কম বয়সতে ইমান ৰিস্ক লৈ ইমান ডাঙৰ ইনকাম কৰি এটা উপায় নাই আৰু বৰ্তা জেন্টছ মানে পুৰুষ হৈ জন্ম লৈছো যেতিয়া ইনকামটো কৰিবই লাগিব এইবাৰ আই থিংক মানে ভাবি আছো তেল ডিপু এটা বহুৱাম বলিয়া পিঠে শুনা আমাৰ দে অলগদ্ধটোক দোকান এখন কৰি দিম বুলি ভাবিছো গুড একদম এক্সেলেণ্ট আইডিয়া আজিকালি বেকাৰ থাকি লাভ নাই বৰ্তা পিছে কিহৰ দোকান খুলিম বুলি ভাবিছে নিশ্চয় জুৱেলাৰী মানে সোণৰে দোকান খুলিম বুলি ভাবিছে চাগে নহয় প্ৰথমে তাক সৰুকে গুমটি এটাত পাণ দোকান এখন বহাই দিম বুলি ভাবিছো গতিকে কম দামত তোৰ তাতে গুমটি এটা বনাই দিম নেকি বৰ্তা আপুনিও মানে সেই আগৰ জামানাতে আছে আপুনি নিজেই কওকচোন সেই পাণ তামোল বেচিনো কেই টকা ইনকাম কৰিব লাহে মই দোকানখন ডাঙৰ কৰিম নহয় আৰু এতিয়া কচোন গুমটিটোত কিমান মান কলত পৰিব মই ইয়াতে থৈ দিয়া ভাতকেইটা তই খালি নেকি মই খাইছো বাই দেখা নাই নেকি তই খাই আছা মোৰ কাৰণে থোৱা ভাতখিনি তই খাই দিলি কিয় খালি তই ভাতখিনি মই কি জানো তই মোৰ কাৰণে মৰমতে থৈ দিয়া বুলিহে মই খাই আছো কাম বন নকৰাকে ষ্টেল মাৰি থাকবি আৰু মই তোৰ কাৰণে ভাত বনাই সাজু কৰি থৈ দিম ৰচোন মই সিদিনা তোৰ ভাতখিনি খাৱাৰ কাৰণে মোৰ ওপৰত প্ৰতিশোধ ললি তই মই একো প্ৰতিশোধ লোৱা নাই দে বাই তইনো নিজে বনাই নাখায় কিয় এতিয়া
বনাই খাবা লাগে বনাই খাবা নৰং মই মোক বনাই দিব লাগিব হ'ব দি ময়ে বনাই দিম এতিয়া ভাত খোৱা সময়ত অশান্তি কৰি নাথাকিবি এতিয়া গম পালে নহয় বৰ্তা আপোনাৰ খৰচা মানে এক্সপ্ৰেছ সিমানেই হ'ব কি কলি বোপাই এটা গুমটিত 50,000 টকা এই তই মোক গুমটিৰ দাম শুনাইছ নে হাতীৰ দাম শুনাইছ চাওক বৰ্তা দাম শুনি আপুনি জাম্পিং মানে জঁপিয়ালে নহ'ব নহয় আৰে আজিকালি কাঠৰ দাম দিনে দিনে কিমান বাঢ়ি গৈ আছে গম পায় দেখোন 50 এটা লাগিবই তাতে আকৌ ঘৰৰ মানুহ মইতো আৰু আপোনাক যাতা কাট দি গুমটিটো বনাই দিব নোৱাৰো 50,000 টকা বা 50,000 টকাটো ধেমালি কথা নহয় বাবা মোক ইমান হেভি কাঠ নালাগে বুজিছ তই মোক যেনে তেনে কিবা এটা কৰি কম দামী কাঠ লগাই হ'লেও গুমটিটো বনাই দে ঠিক আছে আপুনি কৈছে যেতিয়া কিন্তু বৰ্তা আপুনি বিশ্বাস কৰক আজিলৈকে মই ইমান অৰ্ডিনাৰী ৱৰ্ক মানে কাম ৰাখিয়েই পোৱা নাই তথাপিও বাৰু কৰি দিম কিন্তু 35,000 তলত নোৱাৰিম আৰু হ'লেও কিবা কিবি কৰি অলপ কমকৈ হ'লেও ৰাখিবি আৰু মুঠতে আমাৰ ইয়াক ব্যক্ত কৰি ৰাখিব পাৰিলেই বুজিছোঁ ইবাৰ মানে আপোনাৰ কথাটো মই ভালদৰে বুজি পাইছোঁ ঠিক আছে হ'ব দিয়ক মোৰনো আৰু কি উপায় আছে আপোনাৰতো কথা পেলাব নোৱাৰোঁ এতিয়া 10,000 এটা এডভান্স দিয়ক মই কামটো ষ্টাৰ্ট কৰি দিওঁ আৰু এই মই পটকে তোক 10,000 ৰুপিজ এডভান্স দি দিব নোৱাৰোঁ নহয় লগত পইচাও অনা নাই ঠিক আছে বাৰু মই তোক পিছত দি দিম হ'বনে মই ভাতে ৰান্ধছো না ঢঙাই ৰান্ধছোৱে ডাং না জুই কুৰা মই কৈ মল্য জুই নুঠে ৰখাবে নং হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মোৰ কিন্তু আজি খবৰ বঢ়িয়া দিয়ক এই জুই ফুইকে 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 একদম পাম এৰি দিয়া চাকা হাই নুঠো এই চাওকচোন তিৰি মানুহৰ জীৱন এই চাওক জুইত ভাত ৰান্ধি আছো বহুত মতাই ভাবে তিৰি মানুহৰ বহুত সুখ বুলি কিন্তু এই চাকচোন ঘৰখন চামলাৰ কাৰণে তিৰি মানুহৰ কিমান কষ্ট হয় আমি হলো দুইখা মানুহ আমাৰ গেছ চেছ নাই গতিকে আমি জুইতে ভাত ৰান্ধি খাব লগা হয় মোৰ মতাটোই মোক এটা গেছ আনি দিয়া নাই কিন্তু তাৰে কি দপদপনি চাব সেই চাকচোন সেই জুই ফুইকে ফুইকে ভাত ৰান্ধছো দেখছি না দেখছি মুঠতে মানুহে কয় নহয় আপি চলিৰ কপাল বান্দিৰ কপাল গতিকে আজিক লগি এছো মই ভাতকেইটা ৰান্ধো দিয়ক ঠঙা খাই খাই চকু দুটাৰ অৱস্থা নোহোৱা হৈছে বাই বাই আইও ভচুৱে উঠলাক হাতত তোৰ কি এইটো এইটো বেলেগ এটা বস্তু আপোনাক কেলে লাগে ৰাং বেলেগ এটা বস্তু মাৰিব আহিছা মই নাজানো আৰু এইটোতো সেই ৰহিলাক প্ৰেজেণ্ট দিবা নিবা আহিছা নে কিবা ভুল গ'লো ভুল কোৱা নাই নহয় আপুনি ভুল কৈছে এই বল্লি মাছৰ লেটা পুঠি মাছৰ পেটা মোক মিছা নামাতবি বেটা মই চব জানো আপুনি ডক্তৰ নে ভগৱান নহয় টপ কটা জানে দে মোক ভগৱান বুলি ভাববা পাৰা আৰু সেই ভগৱানতকৈ মই অকল মানুহে সৰু কাৰ দেহত কি বেমাৰ আছে আৰু হাপানী ডাক্তৰৰ হৈ দেখিলে গম পাওঁ পিছে তোৰ এতিয়া এটা ডাঙৰ বেমাৰ হৈছে নহয় বেমাৰ মোৰ নাই নাই মোৰ একো বেমাৰ লোৱা নাই মিছা মোক নামাতবি তোৰ পোকা লগা বেমাৰ হৈছে কিবা ভুল ৰহে বাই তই দেখোন এটা মোৰ মূৰটো চিংবিয়েই ঐ তোৰ মূৰত উকনি যিমান আছে সিমান তোৰ চলিয়ে নাই হ'ব দে ইমান আগতে মিছা ক'ব নালাগে মোৰ মূৰত ইমান উকনি নাই পাছা তোক যদি পিলিঙাই বিয়া পাতে এটা সোমবাৰে নি এটা সোমবাৰে আহি থৈ যাবহি কিয়ায়ে উকনি কাৰণে ৰহিলা মই তোক সেই ডাক্তৰটোৰ কথা কোৱাই নাই নহয় কোন ডাক্তৰে বাই কিহৰ ডাক্তৰ সেই হাপানী ডাক্তৰটো যে সেই ডাক্তৰটোৱে বোলে মোক বাচ্চা হোৱা ঔষধ দিয়ে হয় নেকি তই কি কলি পিছে কি কম আৰু নালাগে বুলিয়ে কৈছো
কিয়নো নালগে বুলি কলি তই দেই লাজ নালাগে নেকি কিবা বাপ্পা ঐ তোৰ দেখোন বেমাৰৰ কথা কলো কি নকলো তই দেখোন একেবাৰে কাটি নিহে কুকুৰৰ নিচিনাকে কেং কেঙে উঠিলি নে কিবা ভুল কলো ঐ ভুল কৈতে আকৌ মোক পোক লগা বেমাৰ মোক কোনো পোক লগা বেমাৰ হৈ থকা নাই আইচ এই কিয় নহ'ব ঐ হৈছি তোৰ হৈ প্ৰেমত পোকা লাগছি আৰু এই প্ৰেমত পোকা লগা বেমাৰটো তোৰ বাপেৰে লগাই দিছে হয়নে নে কিবা ভুল কলো ঐ এইটো কথা অৱশ্যে এইটো কথা নহয় বুলি ক'ব নোৱাৰি তোৰ এই বেমাৰ মই ঠিক কৰি দিম হাপানী ডাক্তৰে ঠিক কৰি দিম আৰু এই বাপেৰে তোৰ প্ৰেমৰ প্ৰধান শত্ৰু মনত থাকবি এটা কাম কৰ তোক এটা ঔষধ দি আছো মই এতিয়া নালাগে নেকি মোৰ দেলিয়তে পিতত লগ কৰি ল'ম দিয়ক পাতত লগ কৰি মোৰ ঔষধ নাখালি তই প্ৰেমত ক'ত জয় হ'ব পাৰিবি ঐ বিচাৰি বিচাৰি মোৰ তাত আহিব লাগব তই এই কিহে পালাব আজি এটা বহনি কৰিব পৰা নাই পুৱা বেলাৰ পৰা বেমাৰ পাতি ল'ব নোৱাৰি বহনিয়ে হোৱা নাই এই ৰচৰ এই চাইকেলখনত টিপাকা উঠি ল'ব পাৰিলি পাৰিম আৰু আইয়া হেই ভাই কিহৰনো লাজ লাগবা লাগে চা ডাঙৰ বাৰ সত্যি সন্তান নাই কাৰণে ভিনিয়াটোক বিয়া পাতি আনছি তোৰ যদি কিবা এটা হয় ডাঙৰ বাই আৰু ভিনিৰ কম ভাল লাগব না আৰু লগতে ঘৰখনৰো শান্তি হ'ব তই কিন্তু কথাটো ঠিকেই কৈছা ৰহিলা বাই এটা কাম কৰ দে নহলি ডাক্তৰটোক মই লগ ধৰি কিনে কথা পাতি চাং দে যদিহে কথাটো সঁচা তেনেহ'লে ডাক্তৰটোক আমাৰ ঘৰত মাতি আনিম শুনছা আৰু তই এতিয়া মোৰ অগ্নি চাবা নালগে মই এতিয়া কাপোৰখিনি সলাই পেলাই মাছ মাৰবা যাং মাছ মাৰবা যাবি কাৰ লগত যাবি নো কাৰো লগততো যামেই বাই বিমলা আৰু ডালিমীৰ লগত যাম ঠিক আছে বাৰু যা কিন্তু সোনকালে আহিবি হ'ব দে আজি কিন্তু ডাঙৰ বাচ্চানে মোৰ দেই যোনে পাওঁ হ'ব হ'ব তয়ে ল'বি কিয়ে মিলিঙা ইমান হাঁহি হাঁহি কলৈ যাওঁ বিমলা ডালিমী পদুমী তহঁতে মাত মাৰিব যাওঁ নেকি মাছ মাৰিবলৈ যাওঁ ময়ো মলম লৈ যাক লগ কৰিব আহিছো পিছে হাততেতো কি আনিছ ৰহিলাৰ কাৰণে কিবা আনিছে আকৌ তহঁতি জানিব নালাগে দে এইটো কিবা বেলেগ বস্তু ৰহিলাহে ছোৱালী আৰু আমিতো ধুনীয়াও নহয় একোৱেই নহয় কি আনিছ দে নাই এইটো কাকো নিদো কিমান মলমত আহিছো মইহে জানো তাৰমানে এইটো ৰহিলাৰ কাৰণে আনিছে বুজিছ হয় নেকি বিমলা গুটি গ'ল তাইক লখাকে জানা তহঁতি জানা এইকেইজনীও একে জানা এই গোটেইকেইজনীয়ে ফালতো ৰ না বিমলা একদম পুরপুরকে পতারু মাইছে আর ইমান ভাল লাগছি অভিনী মই অলপ মাছৰ পাই আহোঁ ৰ মাছলৈ যাও নেকি আর ওই রহিলা ইমান মৰম লাগছি তোক পিছে এটা কথা নহয় এইবিলাক ড্ৰেছ পিন্ধি মাছ মাৰিব নাযায় নহয় এই বুজি পাইছোঁ দে তই নদীৰ পাৰত যায় ফিলিং আলো কৰিবি নহয় না তেৰে ভিনি মোৰ কিনো কথা কোৱা গিলা নাজানাই নেকি পিছে হেৰি নহয় ফিলিং আজি অহা কথা আছিলে আৰু তোক বোলে কিবা পেচেণ্ট দিব পিছে সি দেখোন এতিয়ালৈকে আহি পাৱাই নাই মৰণ নোহাত তই ৰাতিপুৱাৰ পৰা মই একো নোখোৱা নোপোৱাকে আছো তোৰ কাৰণে মৰমে নকৰা কিবা তই মোক কাটি কি হ'ল একো নকৰি কোনে তই মই বুজি পাইছোং দে তোৰ কিবা মোক লাগি একো মৰমে নাই কথাই নাপাতো যাম তোৰ লগত ৰহিলা মই হে টেনটন তামুলী